আঘোণৰ পথাৰত বহি কোনে কোনে টেঙাৰ সোৱাদ লৈছে বাৰু? মোৰ কিন্তু এই হেঁপাহটো বহুত দিনৰ পৰাই পুহি ৰাখিছোঁ, কিন্তু এতিয়ালৈকে পূৰণহে কৰিব পৰা নাই, কাৰণ আমাৰ ওচৰত পথাৰেই নাই। বাৰু যি কি নহওক, পথাৰ নাই বুলি দুখ কৰি থাকি জানো কিবা লাভ হ'ব? আমাৰ এই বৃহৎ আমাৰ কঁঠালজোপাৰ তলকে আমি পথাৰ বুলি ভাবি লৈছোঁ, আৰু পথাৰ বুলি ভাবি লৈ মই এটা টেঙা লৈ আহিছোঁ। আৰু এটা টেঙা খুৰীহঁতৰ, এটা টেঙা আমাৰ, দুই ঘৰকে কোনোবাই দিছিল, আৰু আমি সেইকেইটা সাঁচি থৈ একেলগে খাবলৈ থৈছিলোঁ। আৰু এইফালে খুৰীহঁতৰ ভাইটিয়ে কাটি আনিলে কলপাত, ভাবিছোঁ পথাৰত যেনেকৈ সোৱাদ লয় আমিও তেনেকৈ। এয়া খুৰীয়ে দুইটা টেঙা কাটিলে, আৰু দুইটা টেঙাৰ ৰঙে খুব ধুনীয়া, খাবলৈও চাগে খুব ধুনীয়া হ'ব নহয়নে? বাৰু এইফালে এয়া কলপাত কাটি হিচাপ কৰি আছে। মানুহ 6জন, কিন্তু 1-2কৈ হিচাপ কৰিব লগা হৈছে। আৰু আজিৰ ৰ'দটো যে একেবাৰে টেঙা খোৱাৰ ৰ'দ, মানে ইমান চোকা, বহি থাকিব পৰা নাই। এয়া মই মূৰত কাপোৰ লৈ হ'লেও ৰ'দত বহি আজি টেঙা খাম, মানে পথাৰৰ। আৰু এয়া মই কেনেকৈ যে খাইছোঁ, একদম মানে টেষ্টটো পূৰা টেষ্ট লৈ খাইছোঁ, আৰু খাবলৈ যে খুব ধুনীয়া আছিলে। এটা টেঙা অলপমান মিঠা আৰু এটা অলপমান টেঙা।